হেল্ল' এভৰিৱান, আজি এক বিশেষ অনুষ্ঠান ঘৰত শ্ৰাদ্ধ পাতিছে। তাৰে দিনটো কি কৰোঁ তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ইফালে পূজাৰী আহি পালে আৰু তেওঁ গোটেইখিনি কাম কৰি আছে। ইফালে হৈ গ'ল, এতিয়া লাহে লাহে আৰম্ভ হ'ব আৰু ইফালে জ্ঞাতিও আহি পালে তেখেতক ভৰি ধুৱাই সেৱা লোৱা হ'ল। ইফালে মাজতে বুটো খাই ল'লোঁ, কিবা কিবি খোৱা হ'ল বাৰু মাজত আলু ভাজি হৈ আছে। ইফালে মানে ভাজিৰ কাৰণে আমি একদম পিঁয়াজখিনি ভাতত দি লাগিছোঁ। দিয়া হ'ল ভাজিৰ কাৰণে। এইখিনি ইফালে বন্ধাকবি আৰু ইফালে আলু। এইবিলাক চব মাহীয়ে নতুন নতুন এইবিলাক শিকাই আছে, গতিকে এই চান্সতে শিকিও ল'লোঁ আৰু ভালো লাগিলে বাৰু। এইফালে মই বনাই আছোঁ চালাড। এইফালে হৈ গ'ল আৰু আজি ভাতৰ লগত আছিলে দালি, বেঙেনা ভাজি, আলু ভাজি, চালাড, পনীৰ।